हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। आज अन्यटा भिडिओ पुनर्बार आपनालोक सकलोके स्वागतम जनाइछु। कि खबर आपनालोकर सकलो भाले आछे आरु गाइज इमान राति भिडिओটো किय आरम्भ करिछु आपनालोके भिडिओটো अलप समय पिछते गम पाबो। आरु गाइज मोर लुकটো एबार चाकचोन गुटेजनी बगा मानुहे देखि मोक भय खाब जेन लागिसे। तलपा ओपले गुटेजनी बगा पिनि ललो गाइज। ए जिकि নহक इमान ठंडा न हेकारणे माने कान चान ढाकी पूरा टुपी लगा लैছো कोने पाय आरु जामे जाम आरु ठंडा हुमाले निजर कारणे प्रब्लेम নহয় জানো। एफाले मोर उलाय হৈ গল एफाले ভিতৰ নবৈ उलाय আছে आरु ভিডিওটো স্কিপ নকৰাকে আপোনালোকে হেখলৈকে চাই থাকিব आरु মই কত গৈছিলো কি কাৰণে ইমান ৰাতি ভিডিও বনালো আপোনালোকে তেতিয়াহে গম পাব। তো গাইস আমাৰ উলা হৈ গল এতিয়া আমি গৈ আছো এফালে আমাৰ মাহেদি বহি আছে এফালে আমাৰ ড্ৰাইভাৰ आरु এতিয়া যাক গৈ থাকো आरु ডাইৰেক্ট তাত দেখিব। हाय हाय इमान मानु गाइस जेने तेने देखिस आरो स्टेज तो केने देखि पाय নহলে ने देखिस गाइस। तो गाइस साकसन इमान कष्ट गाइस माने कबले बाकी নাই। माध्यमिक विद्यालय जी सोनाली क्षण खूब धुनियाके उपभोग কৰি আছে হয় না নহয় জোস্তো কমি আছে কম ৰাইজসকলৰ মাতিব লাগিব হয় না নহয় ছাৰসকলক বহুত বহুত শ্ৰদ্ধা জনাইছো আৰু যিসকল উদ্যোক্তাই এখন ধুনীয়াকৈ এখন অনুষ্ঠান আপোনালোকক উপহাৰ আমার কোনো আউল নালাগে তাকে তার কারণে সকলকে অনুরোধ জানাইছো আর গাঁও রক্ষী বাহিনীর লগতে আরক্ষী লোকসকলক আমাক আৰু গাইস মানুহ মানে ইমানে ভিৰ আছে না মানুহে কেনেকে ধৰি আছে চাপচোন বহুত ভিৰ কেনেকে ৰখি আছে আমি নিজে না জানো আৰু এইফালে দীপলিনা ডেকা আহি গল। নমস্কাৰ নমস্কাৰ ভালে আছে না সকলো নাই কি নাই খবৰ নহয় ভাল নমস্কাৰ বাকি আচলতে মই কেতিয়াবাই আহি পাইছো কিন্তু অনুষ্ঠান চলি আছিলে কাৰণে আমাক তাত বহাই থৈছিলে আৰু তেতিয়াই মই অনুমান কৰিছো যে আজি ইয়াত অনুষ্ঠান কৰি যথেষ্ট ভাল লাগিব হয়নে আপোনালোকৰ ভাল লাগিছেনে বাৰু মই যে আহিছো আগত যাব পাৰিনে ভাগি যাব নি বাৰু ভাগি গলে আকৌ লাজ পাম নহয় আগলে আহিছো দেই সকলোকে চাবলৈ মন গৈছে মোৰ বাইদেউসকলক প্ৰণাম জনাইছো প্ৰণাম ইয়াত থকা জ্যেষ্ঠজনক মই শ্ৰদ্ধা জ্ঞাপন কৰিছো সন্মান যাচিছো ইয়াত উপস্থিত থকা বহুতো লোকক দেখিছো ইমান বেছি চাৰিওফালে কেৱল মানুহে মানুহ গতিকে আটাইলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো খুব ভাল লাগিছে আচলতে বহুত ঠাণ্ডা আৰু আপোনালোকক ক'বলৈ পাই মই সুখী হৈছো এটা কথা যে 2023 চনৰ মোৰ আজি শেষৰখন অনুষ্ঠান আপোনালোকৰ সৈতে ৰিহাৰ্চেল নাই কৰা তথাপিও আপোনালোকৰ মৰমৰ কাৰণে আচলতে আমি কিবাকে হ'লেও মিলাই মেলি গাম কিবা ভুল ভ্ৰান্তি হ'ব পাৰে যেহেতু আমি গীতৰ মাজত যাওঁ নে কি কয় হয়নে আজি নহয় আপোনালোকৰ কাৰণে মই আৰু এটা সাৰপ্ৰাইজ লৈ আহিছো সাৰপ্ৰাইজটো আৰু 10 মিনিট পিছত আহি পাব কি মই কৈ আছো দেই মান ক'ত আছা ওকে গতিকে আৰম্ভ কৰিছো প্ৰথমটো গীত আৰু প্ৰথমটো গীত আপোনালোকে নিশ্চয় শুনিছে বুলি মই আশা কৰিছো আৰু সকলোৱে মোৰ লগত একেলগে ফূৰ্তি কৰিব লাগিব আগলৈ আহা আৰু সকলোকে দেখাব লাগিব এইখন আঁকিছে তোমাৰ নামটো কি তনিমন গগৈ ইমান ধুনীয়াকৈ আঁকিছা কিমান দিন লাগিছে তোমাৰ এইখন আঁকোতে ওচৰত লৈ পেলাই কোৱা 2-3 দিন লাগিছে গতিকে ৰাইজক মই দেখুৱাইছো তনিমন গগৈ মোক আঁকিবলৈ প্ৰয়াস কৰিছে আমাৰ মৰম লগা যুৱকজনক অকণমান সাহস দিবলৈ মই বিচাৰিছো সকলোৱে অকণমান সাহস দিয়ক দিব লাগিব কি বুলি কৈছে আই লাভ ইউ এটা মই আই লাভ ইউ অৰ্থটো বুজাম ভালকৈ বুজাওনে মই কিন্তু ভালকৈ বুজোৱাত ভাল
আজি আজি হৈছে সোণালী জয়ন্তী হয়নে গতিকে এটা খুব পবিত্ৰ দিন আজি এটা অতিকৈ ভাল লগা দিন ইয়াত পঢ়া এক্স ষ্টুডেণ্টছ কিমান আছে বাৰু ইয়াত থকা এক্স ষ্টুডেণ্টছ অফ দিছ স্কুল ৰেইজ ইউৰ হেণ্ড হাতখন দাঙি দিয়ক এক্স ষ্টুডেণ্টছ বাপৰে বাপ কি ধুনীয়া পৰিৱেশ এক্স ষ্টুডেণ্ট যেতিয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী যেতিয়া এটা খুব ভাল লগা এটা খুব নষ্টালজিক অনুভৱ কৰা যায় আৰু মই জনাত এইখন খুবেই এখন ভাল আচলতে শিক্ষানুষ্ঠান আৰু যেতিয়া মোক অনুষ্ঠানটিৰ বাবে যোগাযোগ কৰিছিলে তেতিয়াই বহুতো কথা মই গম পাইছিলোঁ আৰু তেতিয়াই মই যদিও বিভিন্ন কামত ব্যস্ত আছিলোঁ কিন্তু এইখন শিক্ষানুষ্ঠানৰ অনুষ্ঠানটি মই কেতিয়াও মিছ কৰিব নোৱাৰোঁ সেইবাবে মই সকলো নেওচি আপোনাক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতক এখন ফুলাম গামোচাৰ আদৰণি জনাব আমাৰ মনোৰঞ্জন চেতিয়াই এখন ফুলাম গামোচাৰ আদৰণি জনাব মনোৰঞ্জন চেতিয়াই এয়া মনোৰঞ্জন চেতিয়াই দেখে আদৰণি জনাইছে ইয়াৰ পিছতে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক উত্তম কুমাৰ গগৈ ছাৰে এটি জাপিৰে আদৰণি জনাব এয়া তেখেতক আদৰণি জনাইছে ইয়াৰ পিছতে আমি এখনি সম্বন্ধ এনেকে অহা নাছিলো মই সঁচাই দিলে এনেকে মই চাদৰ মেখেলা এযোৰ পিন্ধি অহা নাই ঠাণ্ডা মই যে শ্ব' চাই আহোঁ তাই যিহেতু ডিব্ৰুগড়তে আছিলে তাই ফোন কৰিলে মই যে গৈ আছোঁ ৰ'বা অকণমান চাই আহোঁ গানো শুনা নাই তোমাৰ যিহেতু এইটো বছৰ তাই নেক্সট শ্ব' আৰু মই এনেই এটা বন্ধু হিচাপে আহিছিলোঁ কিন্তু সেয়া ময়ো কৈ লৈছোঁ তাই একেবাৰে আচলতে আজি চাবলৈ আহিছে গতিকে তাই তেনেকৈ আচলতে সাজ পোছাকো পিন্ধি অহা নাই একেবাৰে ৱেষ্টাৰ্ণ পিন্ধি আহিছে গতিকে কোনো ভুল ভ্ৰান্তি নধৰিব দেই আজিকালি খুব ভুল ধৰে আপোনালোকে বহুত ঠাণ্ডা লাগিছিলে সেইটো কাৰণে পিন্ধি আহিছোঁ মই গম নাপাওঁ তাই ছাৰপ্ৰাইজ হৈ একদম নচুৱাই বগুৱাই দিলে আপোনালোকে নিজৰ মানুহ ক্ষমা কৰিব কাৰণ মই একেবাৰে প্ৰস্তুত হৈ অহা নাছিলোঁ এতিয়া তাই গান শুনক আৰু খুব ফূৰ্তি কৰক বহুত বহুত ধন্যবাদ চুই বহুত অকণমান সময়ৰ কাৰণে আহিলা ষ্টেজলৈ কিন্তু সকলোকে নচুৱাই দিছা বহুত বহুত ধন্যবাদ থেংক ইউ অ'কে থেংক ইউ ঠিক আছে আমি এতিয়া সকলোৰে সহযোগিতা মই কামনা কৰিছোঁ আন্তৰিকতা কামনা কৰিছোঁ নাচিবলৈ সাজু আছেনে সকলো মই কিন্তু আৰু বেছি সময় নাথাকোঁ গতিকে সকলোৰে মই সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ অকণমান নাচিব লাগিব সকলোৱে দেই ঊনৈছশ 96 চনৰ ছাত্ৰ ছাত্ৰীসকললৈ এটি জাপিৰে আৰু যেতিয়া আমি ঘৰলৈ বুলি আহি আছো আমি ঘৰলৈ আহি আছো আৰু এইফালে আহি আছে গৈ আছে এইখন হৈছে গেটখন
গাইজ কালি মানে বহুত ৰাতি হৈ গ'ল সেইকাৰণে ভিডিঅ'টো সমাপ্ত কৰি দিয়া নহ'ল এতিয়া কৰি দিলোঁ মানে কি 12টামান বাজিলে আৰু সেইকাৰণে বহুত টোপনি ধৰিলে এতিয়াও টোপনি লাগি আছে চবকেইটা পৰি আছে এইফালে আমাৰ হাঁহিৰাম এইফালে হাঁহিৰাম কি কাৰণে ইমান হাঁহি থাকা তই জিটি কাৰণে আৰু এইফালে চাওকচোন কোন আহিছে আমাৰ ঘৰলৈ লখিমপুৰ মাহী আহিছে হয় নমস্কাৰ কেনেকুৱা আছে ভালে আছো কিমান ভাল মোটামুটি চলিব পৰাকে ভালে আছো মহাৰ লগত কেনেকুৱা লাগিছে থাকি মহাৰ লগত থাকি এতিয়ালৈকে বহুত ভালে লাগি আছে পাছলৈ যাতে এনেকৈ থাকে দেই থাকিম আকৌ কিয় নাথাকিম মহাকো দেখুৱাই দিয়া ভাই বিলাক এইফালে আছে আমাৰ মহা হাই কৈ দিয়ক হেল্ল' হাই কি বুলি ক'ব লাগে সেইটো এইফালে ডাঙৰ মহা হেল্ল' হাই এইফালে মাজু মহা আমাৰ ঘৰত আজি আলহী কি খুৱাব আৰু দেউতাহে জানে আৰু এইফালে চাওকচোন আমি টেঙা খাব লৈছোঁ খুৰীয়ে টেঙা কাটি আছে টেঙা খাই হৈ গ'ল আৰু ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকল লোকে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' দিবলৈ আপোনালোকৰ মাজলৈ ভাল পাম হয় নে নহয় এতিয়া বাই